নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ লেটছ ক্লিয়াৰ অল চেনেলটোলৈ। এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম সমাসৰ বিষয়ে আৰু আশা কৰিছোঁ এই ভিডিঅ'টো চাই ল'লে আপোনালোকৰ নিশ্চয় সমাসৰ বিষয়ে কোনো চিন্তা কৰাৰ কাৰণ নাথাকিব। গোটেইখিনি কথা বুজি পাব আৰু খুব সহজ হৈ পৰিব সমাস বিষয়টো। প্ৰথমে আমি জানি লওঁ সমাস কি। সমাস হ'ল পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগলাগি এক পদ হোৱাকে সমাস বোলে। নিজা নিজা অৰ্থ থকা দুটা বা তাতকৈ বেছি যদি পদ লগলাগি এটা শব্দ গঠন হয় তাক কি বুলি কোৱা হয়? সমাস বুলি কোৱা হয়। সমাসৰ বৈশিষ্ট্য কেইটামান আছে, মই উল্লেখ কৰি দিছোঁ কাৰণ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তলৰ কোনটো সমাসৰ বৈশিষ্ট্য বা তলৰ কোনটো সমাসৰ বৈশিষ্ট্য নহয়। গতিকে আমি বৈশিষ্ট্যকেইটা জানি থোৱাটো দৰকাৰ। ১ নম্বৰ বৈশিষ্ট্য, দুই বা ততোধিক পদ বা পদ থকা বাক্য লগ হয় সমাসত। মানে দুই বা ততোধিক পদ বা পদ থকা বাক্য সমাসত লগ হয়। দ্বিতীয় বৈশিষ্ট্যটো, সমাস হোৱা পদবোৰৰ কেতিয়াবা নিজৰ অৰ্থ লোপ পায়। আৰু তৃতীয়টো বৈশিষ্ট্য, সমাসত পদবোৰৰ বিভক্তিৰ চিন লুপ্ত হয়। এই তিনিটা বৈশিষ্ট্য মনত ৰাখিব। এতিয়া আমি সমাসৰ কিছুমান কথা জানি লওঁ, যেনে ব্যাস বাক্য কি সমাসৰ লগত জড়িত। ব্যাস বাক্য, সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে। যেনে তিনিটা ৰং যাৰ তিনি বৰণীয়া। অৰ্থাৎ এই যিটো তিনিটা ৰং যাৰ এইখিনিক ব্যাস বাক্য বুলি কয়। ই সমাসটোৰ অৰ্থ প্ৰকাশ কৰিছে। গতিকে সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক, বাক্য বা বাক্যৰ অংশক ব্যাস বাক্য বুলি কোৱা হয়। সমাসটো ভাঙিলে আমি যি বাক্যটো পাওঁ বা বাক্যাংশটো পাওঁ তাক সমাসৰ ব্যাস বাক্য বোলে। এতিয়া আমি জানি ল'ম সমাসৰ লগত জড়িত ব্যস্ত পদ, সমস্য পদ কি আৰু সমস্ত পদ কি। ব্যস্ত পদ হ'ল যিকেইটা পদৰ সমাস হয়, অৰ্থাৎ যিকেইটা পদ লগ লাগি এটা সমাস হয় সিহঁতক প্ৰত্যেককে একো একোটা ব্যস্ত পদ বা সমস্য পদ বোলে। যেনে তিনি বৰণীয়া, অৰ্থাৎ তিনিটা ৰং যাৰ তিনিটা বৰণ, এই তিনিটা বৰণ বা তিনি বৰণীয়া এই একো একোটা শব্দক ব্যস্ত পদ বুলি কয়। তাৰপিছত এই তিনিটা বৰণ একো একোটা ব্যস্ত পদ আৰু এই ব্যস্ত পদ লগ লাগি ত্ৰিবৰ্ণ হৈছে। ত্ৰিবৰ্ণটো হ'ব সমস্ত পদ। ঠিক তেনেকৈ চোৰক ধৰ এইটো এটা ব্যস্ত পদ, এইটো এটা ব্যস্ত পদ আৰু এই দুটা ব্যস্ত পদ লগ লাগি চোৰ ধৰ হ'ব, সমাসটো হ'ব চোৰ ধৰ। আৰু এই চোৰ ধৰটো হ'ব সমস্ত পদ। সমস্ত পদ হ'ল সমাস সৃষ্টি হোৱা পদটো, মানে সমাস হোৱা পদটো। যেনে ধৰক চোৰ ধৰ এইটো সমস্ত পদ, ত্ৰিবৰ্ণ তিনি বৰণীয়া এইটো সমস্ত পদ। আৰু ইয়াৰে যদি আমি এটা এটাকৈ ভাঙি লওঁ, তিনি বৰণীয়া অৰ্থাৎ তিনিটা বৰণৰ, সেই তিনিটা আৰু বৰণৰ এই শব্দ দুটা হ'ব ব্যস্ত পদ আৰু তিনি বৰণীয়া এই শব্দটো হ'ব সমস্ত পদ। ঠিক তেনেকৈ চোৰক ধৰ এই দুটা হ'ব ব্যস্ত পদ আৰু চোৰ ধৰ এইটো হ'ব সমস্ত পদ। পদ্ম আছে নাভিত যাৰ, পদ্ম আছে নাভিত যাৰ এই পদবোৰ হ'ব ব্যস্ত পদ আৰু পদ্মনাভ এইটো হ'ব সমস্ত পদ। ঠিক তেনেকৈ হৰিহৰ, হৰি আৰু হৰ এনেকৈ ভাঙি ল'লে হ'ব ব্যস্ত পদ আৰু হৰিহৰ এইটো হ'ব হৰিহৰ এইটো হ'ব সমস্ত পদ। আৰু যেতিয়া আমি ইয়াক ব্যাস বাক্য বনাম, অৰ্থাৎ হৰি আৰু হৰ এনেকৈ লিখিম, তেতিয়া এইটো আৰু এইটো কি হ'ব? ব্যস্ত পদ আৰু এইটো হ'ব সমস্ত পদ। এতিয়া আহোঁ সমাস 6 প্ৰকাৰৰ। 1 নম্বৰ দ্বন্দ্ব সমাস, 2 নম্বৰ তৎপুৰুষ সমাস, তৃতীয়তে আছে কৰ্মধাৰয় সমাস, চতুৰ্থতে দ্বিগু সমাস, পঞ্চমতে বহুব্ৰীহি সমাস আৰু 6 নম্বৰতে অব্যয়ীভাৱ সমাস।
এতিয়া এই সমাস কেইটাৰ বিষয়ে আমি জানি লম আৰু খুব সহজকৈ মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে নিশ্চয় বুজি পাব এই সমাস কেইটা। 1 নম্বৰটো দ্বন্দ্ব সমাস। দ্বন্দ্ব সমাস কাক বোলে? দুটা বা তাতকৈ বেছি বিশেষ্য পদ, এইটো হ'ল কিৱৰ্ড, মনত ৰাখিব। দুটা বা তাতকৈ বেছি বিশেষ্য পদ যোগ হৈ যি সমাসৰ সৃষ্টি হয় তাক দ্বন্দ্ব সমাস বোলে। অৰ্থাৎ বিশেষ্য পদ লগ লাগি থাকিলে আপোনালোকে গম পাব যে সেইটো দ্বন্দ্ব সমাস। যেনে উদাহৰণ চাই ল'লে ভালদৰে বুজি পাব। হৰি হৰ, ইয়াতে হৰি আৰু হৰ ব্যাস বাক্যটো যদি আমি সমাসটো যদি ভাঙি দিওঁ, হৰি আৰু হৰ, ইয়াতে হৰি আৰু হৰ এই দুয়োটা কি হয়? বিশেষ্য হয়, নাউন শব্দ হয়। গতিকে হৰি হৰটো হ'ব দ্বন্দ্ব সমাস। ভাই ককাই, ইয়াক যদি আমি ব্যাস বাক্যত ভাঙো, ভাই আৰু ককাই এই দুয়োটা কি হয়? বিশেষ্য পদ অৰ্থাৎ নাউন হয়। গতিকে ই এটা দ্বন্দ্ব সমাস। অস্ত্ৰ শস্ত্ৰ, ইয়াতে অস্ত্ৰ আৰু শস্ত্ৰ দুয়োটা নাউন হয় অৰ্থাৎ বিশেষ্য হয়। গতিকে বিশেষ্য পদ লগ লাগি যি সমাসৰ সৃষ্টি হয় সেইটো হ'ল দ্বন্দ্ব সমাস আৰু এই অস্ত্ৰ শস্ত্ৰটো এটা দ্বন্দ্ব সমাস। আমি পিছৰ সমাসটোলৈ যাওঁ। দ্বিতীয়তে তৎপুৰুষ সমাস। যি সমাসত প্ৰথম ব্যস্ত পদটো প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে তাক তৎপুৰুষ সমাস বোলে। অৰ্থাৎ কি কৈছে? ইয়াৰ যিটো সমাসটোৰ যিটো প্ৰথম পদ, প্ৰথম যিটো ব্যস্ত পদ, যেনে ধৰি লওক এই সমাসটো বনবাস, ইয়াৰ যিটো বন আছে এইটো প্ৰথম ব্যস্ত পদ আৰু এইটো কি হ'ব? প্ৰথম বিভক্তিক বাদ দি বাকী কেইটা বিভক্তিত থকা হ'ব লাগিব, তেতিয়া তাক তৎপুৰুষ সমাস বুলি কোৱা হয়। প্ৰথমা বিভক্তি কি আছিলে? অ, হ্ৰস্ব ই এ, এইকেইটাক বাদ দি বাকী কেইটা বিভক্তিত যদি থাকে, এতিয়া বনবাস অৰ্থাৎ বনত বাস, বনত বাস, তটো সপ্তমী বিভক্তিৰ পৰা আহিছে। চোৰধৰ, চোৰক ধৰ, কটো দ্বিতীয় বিভক্তিৰ পৰা আহিছে কটো, গতিকে প্ৰথমা বিভক্তিত নাই। এই প্ৰথম ব্যস্ত পদটো কি হ'ব? প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত যদি থাকে, মই বিভক্তি সম্পৰ্কে এটা ভিডিঅ' বনাই থৈছোঁ, চাই ল'ব পাৰিব। গতিকে প্ৰথম ব্যস্ত পদটো যদি প্ৰথমা বিভক্তিৰ বাহিৰে বেলেগ বিভক্তিত পৰে, বেলেগ বিভক্তিত থাকে, তেতিয়া সেই সমাসটোক কি কোৱা হয়? তৎপুৰুষ সমাস। 3 নম্বৰ কৰ্মধাৰয় সমাস। যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ হয় তাক কৰ্মধাৰয় সমাস বোলে। অৰ্থাৎ ইয়াতে সমাসটোৰ যি দুটা ব্যস্ত পদ থাকিব, সেইটো যদি প্ৰথমটো কি হ'ব? প্ৰথমটো যদি বিশেষণ হয় আৰু দ্বিতীয়টো যদি বিশেষ্য হয়, দুটা বিশেষ্য হ'লে কি পাইছিলোঁ আমি? দ্বন্দ্ব সমাস পাইছিলোঁ। আৰু যদি প্ৰথমটো বিশেষণ আৰু দ্বিতীয়টো বিশেষ্য, তেতিয়া কি হ'ব? ই কৰ্মধাৰয় সমাস হ'ব। যেনে উদাহৰণ চালে আমি কথাটো বুজি পাম। কাপুৰুষ অৰ্থাৎ কুপুৰুষ যি, কু যি পুৰুষ, ইয়াতে কুটো কি হ'ব? বিশেষণ শব্দ আৰু পুৰুষটো কি হয়? নাউন শব্দ অৰ্থাৎ বিশেষ্য শব্দ। গতিকে এটা বিশেষণ আৰু এটা বিশেষ্য লগ লাগি যি সমাস সৃষ্টি হ'ব তাক কৰ্মধাৰয় সমাস বোলে। কাপুৰুষটো এটা কৰ্মধাৰয় সমাস। পুণ্যভূমি, পুণ্য যি ভূমি, ইয়াতে পুণ্যটো বিশেষণ শব্দ আৰু ভূমিটো হ'ল বিশেষ্য শব্দ, নাউন শব্দ। গতিকে এটা বিশেষণ আৰু এটা বিশেষ্য লগ লাগি যি সমাস সৃষ্টি হ'ব সেইটো হ'ব কৰ্মধাৰয় সমাস। আৰু গতিকে পুণ্যভূমিটো এটা কৰ্মধাৰয় সমাস। 4 নম্বৰ দ্বিগু সমাস। সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ যোগ হৈ যি সমাসৰ সৃষ্টি হয় তাক দ্বিগু সমাস বোলে। এইটো এটা কিৱৰ্ড, সংখ্যাবাচক শব্দ। যেনে ত্ৰিভুজ, তিনিটা ভুজৰ সমাহাৰ, গতিকে ইয়াতে সংখ্যাবাচক শব্দ আছে এইটো ত্ৰি মানে তিনিটা। চাৰিআলি, ইয়াতে সংখ্যাবাচক শব্দ আছে চাৰি, চাৰিটা আলিৰ সমাহাৰ। গতিকে সংখ্যাবাচক শব্দৰ লগত বেলেগ শব্দ, বেলেগ যিকোনো শব্দ লগ লাগি যদি সমাসৰ সৃষ্টি কৰে তেতিয়া সেইটো দ্বিগু সমাস হ'ব। আগত সংখ্যাবাচক শব্দ দেখিলে আপোনালোকে গম পাব যে এইটো এটা দ্বিগু সমাস। 5 নম্বৰ বহুব্ৰীহি সমাস। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ নিজা অৰ্থ নুবুজায় আন কোনো বিশেষ অৰ্থ বুজায় তাক বহুব্ৰীহি সমাস বোলে। যেনে পীতাম্বৰ, পীত বৰণীয়া অম্বৰ যাৰ, অৰ্থাৎ হালধীয়া ৰঙৰ কাপোৰ যাৰ। ইয়াতে হালধীয়া ৰঙৰ কাপোৰ বুজোৱা নাই, পীতাম্বৰ শব্দটোৱে শিৱহে বুজাইছে, শিৱক বুজাইছে, ইয়াতে হালধীয়া বৰণৰ কাপোৰ বুজোৱা হোৱা নাই,
হিতাম্বৰ মানে শিৱ। ঠিক তেনেকৈ পদ্মনাভ শব্দটোৱে পদ্ম আছে নাভিত যাৰ, অৰ্থাৎ যাৰ নাভিত পদ্ম আছে, নাভিত থকা পদ্মৰ কথা ইয়াত বুজোৱা নাই। পদ্মনাভ শব্দটোৱে বুজাইছে বিষ্ণুকহে বুজাইছে। আৰু সেই তেনেকুৱা বিশেষ ধৰণৰ অৰ্থ বুজালে কি হ'ব? বহুব্ৰীহি সমাস। ঠিক তেনেকৈ নীলকণ্ঠটোৱে শিৱক বুজাব। নীল আছে কণ্ঠত যাৰ, বিষ আছে কণ্ঠত যাৰ, তেনেকুৱাকৈ নীল আছে কণ্ঠত যাৰ। কিন্তু এই নীল অৰ্থাৎ বিষ আছে কণ্ঠত এইবিলাক বুজাবলৈ নাযায়, নীলকণ্ঠ মানে শিৱক বুজায়। 6 নম্বৰ অব্যয়ীভাৱ সমাস। সমীপ, ওচৰ, অভাৱ, সদৃশ, পৰ্যন্ত, যোগ্য আদি প্ৰকাশক অব্যয় শব্দৰ লগত আন শব্দৰ সমাস হ'লে তাক অব্যয়ীভাৱ সমাস বোলে। সহজকৈ এনেকৈ মনত ৰাখিব পাৰিব। অব্যয় শব্দৰ লগত আন পদৰ সমাস হ'লে এইটো অব্যয়ীভাৱ সমাস হ'ব। যেনে আজীৱন, জীৱন পৰ্যন্ত, এইটো এটা অব্যয় শব্দ, পৰ্যন্তটো। গতিকে অব্যয়ৰ লগত হৈছে আজীৱন। সুখৰ অভাৱ, অসুখ, এইটো এটা অব্যয় শব্দ। আমি কি পাইছিলোঁ? পৰ্যন্ত, যোগ্য, সমীপ, অভাৱ, সদৃশ এইবোৰ প্ৰকাশক অব্যয় শব্দৰ লগত যদি সমাস হয় আৰু অন্য পদৰ সমাস হয় তেতিয়া তাক কি বোলে? অব্যয়ীভাৱ সমাস বোলে। ঠিক তেনেকৈ সুখৰ অভাৱ, অসুখ, আদৰৰ অভাৱ, অনাদৰ, অক্ষৰ পাছত পৰোক্ষ, এনেদৰে অব্যয় শব্দৰ লগত আন পদৰ সমাস হ'লে তাক অব্যয়ীভাৱ সমাস বুলি কোৱা হয়। আদৰৰ অভাৱ, অনাদৰ, অক্ষৰ পাছত পৰোক্ষ, এনেকৈ অব্যয়ৰ লগত আন শব্দ লগ লাগি সমাস সৃষ্টি কৰিলে তাক অব্যয়ীভাৱ সমাস বোলে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে সমাস সম্পৰ্কে ধাৰণা কৰিব পাৰিছে। ধন্যবাদ।